ভালে আছে ভালে আছে কৈছে 30 বছৰ পাৰ হৈছে নেকি? পাৰ হৈছে 30 বছৰ পাৰ হৈছে আহি আজি এটা ঠাই য'ত আছিলোঁ মই 2008 চনত 8 চনৰ পৰা হয়তো 13, 14, 15 চন এনেকাই বহুত বছৰ মই এই ঠাইডোখৰত আছিলোঁ। কিন্তু আজি 8 বছৰমান পিছত আহিছোঁ, 8-9 বছৰমান পিছত আহিছোঁ। এই 8 বছৰমান পিছত আহি মই এনেকুৱা লাগিলোঁ যে ইয়াত যে আগৰ লিখীয়া নহয়। বহুতো ঠাইখিনি আমি চেঞ্জ হোৱাটো দেখোঁ, কিন্তু এই ঠাইডোখিনি চেঞ্জ নোহোৱাকৈ বেলেগহে হৈ গৈছে। মানে যিহেতু আগত যেনেকৈ আছিলে তাৰ পৰাই ডাউনত গৈছে। এইটো ডেভেলপ হোৱাটো বা ডেভেলপ হোৱা নাই এইটো নহয়, কিন্তু ইয়াত যে কিয় এনেকুৱা হ'ল এইখিনি দেখাম। মানে আগত যেনেকুৱাকৈ আমি ইয়াতে খুব 2 ঘৰ 3 ঘৰ এনেকুৱাকৈ মানুহ খুব অহা যোৱা আদান প্ৰদান এটা পৰিৱেশ আছিলে, কিন্তু এতিয়া নাই। এইটো কিয় হ'ল? মানে ইয়াত হ'ল এইটো হ'ল অৰুণাচলত আমাৰ অসমৰ পৰা আহি ইয়াতে বসবাস কৰে বা সময়মতে আহে, সময়মতে বিভিন্ন ধৰণৰ কাম কৰি ইয়াতে সংস্থাপনৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰে মালিকৰ আণ্ডাৰত। এনেকুৱাই বহুতো বড়ো ঘৰ ইয়াত আছিলে, কিন্তু আজিৰ দিনত এই অঞ্চলৰ বা এইখিনি ঠাইৰ বড়োসকলে কিছুমান নিজৰ ইয়াতে সৰুৰ পৰা ডাঙৰ আৰু বহুতো বছৰ ধৰি ইয়াতে কাম কৰি বা বিভিন্ন ধৰণৰ কাম কৰি ড্ৰাইভাৰৰ পৰা আদি ধৰি বিভিন্ন ধৰণৰ চাব কণ্টেক্ট আদি ধৰি কাম কৰি ইয়াৰ পৰা এই ব্যক্তিসকল এতিয়া নিজৰ ঠাইত আকৌ ঘূৰি গ'ল, য'ত ইয়াৰ পৰা ইনকাম কৰি ইয়াত থকা ব্যক্তিসকলে গুচি গ'ল। এতিয়া আমি সৰুৰ পৰা ইয়াতে আহি যিহেতু আমিও কাম কৰিছিলোঁ কিছুমান সময়ত, কিন্তু বিভিন্ন ধৰণৰ কাম কৰিবলৈ আহিছিলোঁ। কিন্তু এতিয়া আমিও সময়ৰ অনুযায়ী আমিও কামবোৰ চেঞ্জ কৰিলোঁ। এতিয়া আমি ইয়াত নহাটো 8-9 বছৰমান হৈ গ'ল। মই 8-9 বছৰৰ আগৰ পৰাই নাছিলোঁ, কিন্তু মাজত আমি আহিছিলোঁ খবৰ ল'বলৈ। ইয়াতে এজন আমাৰ দাদা থাকি গ'ল। এতিয়া তেখেতলোকৰ ঘৰত আকৌ মই আহিছোঁ বহুতো বছৰৰ পিছত। এতিয়া আমি দাদাৰ ঘৰখিনিত আহি পেলাই এনেকুৱা অনুভৱ লাগিছোঁ যে ইয়াত মনটো অলপ মানে ভাঙি পৰিছে, য'ত আগত আছিলে। কিন্তু ভাঙি পৰিলেও কি হ'ব, অৰুণাচলৰ আণ্ডাৰত থাকি সময়ত আমি যাবই লাগিব। ইয়াত পাৰ্মানেণ্টকৈ আমি মাটি কিনিব নোৱাৰোঁ আৰু পাৰ্মানেণ্টকৈ ঘৰ বনাব নোৱাৰোঁ। ইয়াত ইনকাম কৰি ল'ৰা ছোৱালী পঢ়াই শুনাই ভাল কৰি নিজৰ ঠাইলৈ অসমলৈ পুনৰবাৰ ঘূৰি যায়। এনেকুৱাই আমাৰো এইখিনি ঠাইডোখৰ মানুহখিনি গুচি গ'ল। এতিয়াও আমাৰ কিন্তু তাৰ মাজতে দাদাসকলে এতিয়ালৈকে যোৱা নাই। তেখেতলোকে ইয়াতে আৰু এজন মালিকৰ তাতে বিভিন্ন ধৰণৰ কাম মেনেজাৰ হিচাপে বা ড্ৰাইভাৰ হিচাপে বা বিভিন্ন ধৰণৰ কামৰ ৰিস্ক লৈ তেখেতে এতিয়ালৈকে আছে। আজি 25, 26, 30 বছৰ ধৰি 30 বছৰ ধৰি এতিয়াও আছে। এতিয়া আপোনালোকক অলপ জনাব বিচাৰিছোঁ, তেখেতলোকেও দাদাসকলেও বিয়া পাতাৰ পৰা তেখেতলোকৰ ল'ৰা ছোৱালী ডাঙৰ কৰি BA MA পঢ়াই তেখেতলোকে ল'ৰা ছোৱালীকো কিছুমান কামত ব্যস্ত কৰা। এতিয়া নিজৰ সংস্থাপনৰ কাৰণে ল'ৰা ছোৱালীও কাম কৰি আছে, পঢ়ি শুনি ভাল কাম কৰি আছে। এতিয়া আকৌ দাদাসকলে নিজৰ যি কাম আছিলে পুৰণি যি কৰিছিলে সেইটোৱেই তেখেতলোকে এতিয়াও কৰি আছে আৰু ইনকাম কৰি আছে। আৰু অসমত নিজৰ ভেটি মাটি কিনি পেলাই তেখেতলোকে ৰাখি থৈছে, কিন্তু এতিয়াও তেখেতলোকে ইয়াতে থাকে। এইটোৱে আপোনালোকক অলপ জনাম। এতিয়া দাদাৰ লগতো অলপ সুধিম, দাদাই এতিয়া বৰ্তমান কেনেকুৱা আছে এইটো আমি দেখাবলৈ চেষ্টা কৰিম। ইয়াত যেনিবা লোকৰ আণ্ডাৰত থকা ঘৰ বাৰী ইয়াত নবনায়, কিন্তু থাকিবৰ কাৰণে ঘৰ বাৰী বনায়। এইটো আছে, ইয়াত আছে বৌ। এই বৌৰ ঘৰতে আহিছোঁ। এতিয়া নদী পাইপৰ পৰা পানী আনি, আৰু পানী খুব ধুনীয়া হয় অৰুণাচলৰ পানী। এতিয়া পাইপৰ পৰা পানী ইয়াত কাঁহী পাতি ধুই আছে। বৌ ঠিক আছে না? খবৰ কেনেকুৱা আছে? ভালে আছে কৈছে। কাম কৰি আছে না? ঠিক আছে। ইয়াত আমি আহিছোঁ, মই অকলে অহা নাই। ইয়াতে বহুতো দূৰৰ পৰাও মানুহ আহিছে। মই অলপ দেখাম। ইয়াত কাৰ্বি আংলঙৰ পৰা মানুহ আহিছে। কাৰ্বি আংলঙৰ পৰা চব আলহীকেইটা দেখাই ল'ম মই। এতিয়া চব্জি লৈছে। কি বস্তু? পাকুম বুলি কয়। আপুনি ক'ৰ হয়? কাৰ্বি আংলঙৰ। কাৰ্বি আংলঙৰ পৰা এতিয়া অৰুণাচল পাছিঘাট নহয় জানো? কি বুলি কৈছিলে?
পাৰ্কলুম কাৰ্বিবাকাত কাৰ্বি বাকাত অ এইটো আপোনালোকৰ কাৰ্বি আলঙত পায় নে নাপায় এইটো পায় পায় ন অ ঠিক আছে এতিয়া ই আহিছে এই ঘৰটো চাওক অৰুণাচলৰ ঘৰ সেইটোৱে এই আকৌ ইয়াত মই দেখাম এইটো আছিলোঁ আগত যেতিয়া মই আহিছিলোঁ বা ইয়াত আছিলোঁ ইয়াতো ঘৰ এটা আছিলে তাৰ এইখিনিতে আৰু ঘৰ আছিলে কিন্তু এইখিনি চব গ'ল এতিয়া আকৌ ইয়াত মেইন আমাৰ ঘৰ মালিক বা দাদা সেইটোৱে এতিয়া কোলা হালধি বুলি কৈছে হালধি কোলা চব কোলা হালধি বেলগীয়া কোলা হালধি বোলে এইটো চাওক পৰিৱেশটো হ'ল এইটো সেইটোৱে আছিল কিন্তু এতিয়া মই ৰাস্তাখিনি অলপ দেখাম দাদাৰ লগত অলপ কথা পাতিম আপুনি অৰুণাচল ইটো ছাইডত আগত আহিছে না এইটোৱে প্ৰথম নাই এইটোৱে প্ৰথম আগত পোৱা নাই এনে অৰুণাচল গৈ পাইছে না বেলেগ ঠাই যাব পাইছে এইফালে গপুৰ হয় ইটানগৰ সোমালে এতিয়া আজি যে আহিলে আপুনি ভৈৰৱকুণ্ডত ইফালে অলপ সোমালে ভৈৰৱকুণ্ডত সোমালে ন ইফালে কেনেকুৱা লাগিছে আজি আহি এইফালে বহুত ধুনীয়া লাগিছে না নেচাৰেলি প্লেচ ধুনীয়া লাগিছে ঠিক আছে ন ঠিক আছে এতিয়া মই ৰাস্তাটো অলপ দেখাম ৰাস্তাটো এতিয়া খুব ধুনীয়া হৈ আছে দুখন গাড়ীত আমি আহিছোঁ আমি 7জন ৰাস্তাটো খুব ধুনীয়া হৈ গ'ল চাওক এইটো অৰুণাচলৰ ইয়াগ্ৰুং বস্তি চাওক ৰাস্তা খুব ধুনীয়া ক'বই নালাগে চাওক মই ইয়াৰ পৰা দেখাইছোঁ সেইটো ঘৰটো ইয়াত সেইটো ঘৰত আগত ইয়াতে খুব আহিছিলোঁ আমি সময়ে থাকিছিলোঁ মই ইয়াতে কিন্তু এতিয়া দাদাৰ লগত অলপ যাৰ ঘৰত আহিছোঁ তাৰ দাদাৰ লগত কথা পাতিম আহিলোঁ কি ল'লে কোলা হালধি ন আজি ইয়াত আহি কেনেকুৱা লাগিলে ভাল লাগিছে না কাৰ্বি আলঙৰ পৰা আহি না দপলা গছ এইটো কি কামৰ কাৰণে লৈছে এইটো টনচিল বেমাৰৰ কাৰণে ঔষধ হয় বোলে টনচিল বেমাৰৰ কাৰণে ঔষধ ময়ো নাজানো আজি প্ৰথমবাৰ দেখি পাইছে নিবলৈ বিচাৰিছে এতিয়া চাওক জংঘলত বিভিন্ন ধৰণৰ মানে গছ বা চব্জি পাচলিয়ে বেমাৰৰ কাৰণে প্ৰয়োজন ন ঠিক আছে আহি কেনেকুৱা লাগিলে বুলি ক'লে বহুত ভাল লাগিলে না ঠিক আছে আকৌ আমি আহিলোঁ এতিয়া মেইন গাৰ্জেন লগত আহি পালোঁ এইটোৱে মোৰ দাদা কওক দাদা কেনেকুৱা এইকেইদিন কেনেকুৱা আছে খবৰ ভালে আছে না ভালে আছে আপোনাৰ ইয়াত এনে 30 বছৰ পাৰ হৈছে নেকি 30 বছৰ পাৰ হৈছে না লগভগ আপোনাৰ ইয়াত 30 বছৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগে এই বেলেগত আছিলে না ডাইৰেক্ট ইয়াতে আছে যেতিয়াৰ পৰা আছে ইয়াতে না যাম ন আৰু হয় এতিয়া ল'ৰা ছোৱালী কেইজন 2জন ল'ৰা ছোৱালী ইয়াতে জন্ম এনে কিমান ডাঙৰ হ'ল পঢ়া শুনাটো এনে ছোৱালীটো BA পাছ কৰিলি ল'ৰাটো পাছ নহ'ল আৰু পঢ়ি আছে ধৰ ন পঢ়ি আছে ঘৰৰ পৰিয়াল কেইজন 4জন এইটো আছিল ঠিক আছে সি আছিল আহিলোঁ দাদাৰ ঘৰত খুব ধুনীয়াকৈ ইয়াত অৰুণাচলত থাকা কিন্তু অসমৰ মানুহ সময়ত টকা পইচা ঘটি তেখেতলোকে আকৌ গুচি যায় অৰুণাচলৰ পৰা টকা পইচা 30 বছৰ ধৰি তেখেতে এই ঠাইডোখৰত আছে মামুলি ধন্যবাদ মই আহিলোঁ অলপ আপোনালোকক দেখালোঁ য'ত আহিছোঁ ইয়াগ্ৰুং